নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই পংকজ বৰুৱা চাওঁ আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ আৰম্ভণিতে অসমৰ বান পৰিস্থিতিৰ খবৰ অসমত বান পৰিস্থিতিৰ উন্নতিৰ দিশত তথাপিও ৩ লাখতকৈ অধিক লোক প্ৰভাৱিত চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ কেইবাখনো জিলাত ৩ লাখতকৈ অধিক লোক এতিয়াও বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে বহু ঠাইত পথ দলং ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কৃষিভূমি আৰু বাসগৃহৰো ব্যাপক ক্ষতি হৈছে ৰাজ্য চৰকাৰ SDRF NDRF আৰু সেনা বাহিনীয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে ইফালে বানপীড়িত লোকসকলৰ মাজত খাদ্য বিশুদ্ধ খোৱা পানী ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ অব্যাহত আছে বতৰ বিভাগে পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰাত নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে শিৱসাগৰত বিদ্যালয়ৰ বন্ধ বৃদ্ধি কৰাৰ প্ৰস্তাৱ শিৱসাগৰ জিলাত অব্যাহত বান পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ 10 আগষ্টলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰা হৈছে জিলাখনৰ শতাধিক বিদ্যালয়ৰ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে হাজাৰ হাজাৰ শিক্ষাৰ্থী ইয়াৰ ফলত প্ৰভাৱিত হৈছে বহু বিদ্যালয়ত এতিয়াও পানী সোমাই থকাৰ বাবে শিক্ষাদান আৰম্ভ কৰাটো সম্ভৱ হোৱা নাই শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি এই সিদ্ধান্তৰ প্ৰস্তাৱ আগবঢ়াইছে অৱশ্যে ৰাজ্য চৰকাৰৰ চূড়ান্ত অনুমোদনৰ পিছতহে এই সিদ্ধান্ত কাৰ্যকৰী হ'ব অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত বান সাহায্য অভিযান বানৰ এই দুৰ্যোগৰ সময়ত ৰাজ্যজুৰি অব্যাহত আছে সাহায্য অভিযান চৰকাৰী সংস্থাৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন যুৱ ক্লাব সামাজিক অনুষ্ঠান আৰু সাধাৰণ নাগৰিকসকলেও বানপীড়িত লোকসকলৰ কাষত থিয় দিছে বিভিন্ন এলেকাত চাউল দাইল তেল শুকান খাদ্য ঔষধ কাপোৰ শিশুৰ খাদ্য বিশুদ্ধ খোৱা পানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ এই মানৱীয় পদক্ষেপক সাধাৰণ ৰাইজে আন্তৰিকভাৱে আদৰণি জনাইছে দেশত বৰষুণ আৰু বান পৰিস্থিতিৰ ওপৰত কেন্দ্ৰৰ নজৰ দেশৰ উত্তৰ পূব উত্তৰ ভাৰত আৰু পশ্চিম ভাৰতৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই ৰাজ্যসমূহৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ ওপৰত নিবিড় নজৰ ৰাখিছে প্ৰয়োজনীয় সাহায্য আৰু উদ্ধাৰ সামগ্ৰী ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছে বতৰ বিভাগে যিসমূহ অঞ্চলত অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে সেই অঞ্চলসমূহৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে কাৰখানাৰ বিস্ফোৰণত তদন্ত তীব্ৰ সুৰক্ষা ব্যৱস্থা পুনৰ পৰ্যালোচনাৰ দাবী অসমৰ কাছাৰ জিলাত শেহতীয়াকৈ সংঘটিত কাৰখানাৰ বিস্ফোৰণৰ ঘটনাক লৈ তদন্ত অধিক তীব্ৰ কৰা হৈছে এই দুৰ্ঘটনাত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছিল ঘটনাটোৰ পিছতে শ্ৰমিকৰ সুৰক্ষা ব্যৱস্থা কাৰখানাৰ সুৰক্ষা নীতি আৰু প্ৰশাসনিক তদাৰকক লৈ পুনৰ প্ৰশ্ন উত্থাপিত হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগেও ঘটনাটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰতিবেদন বিচাৰিছে ভৱিষ্যতে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে বুলেট ট্ৰেইন প্ৰকল্পত 237টা পদত নিয়োগ আবেদন আহ্বান চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে আন এক সুখবৰ নেশ্যনেল হাই স্পীড ৰেল কৰ্পোৰেশ্যন লিমিটেডে বুলেট ট্ৰেইন প্ৰকল্পৰ বাবে 237টা পদত নিয়োগৰ বিজ্ঞাপন প্ৰকাশ কৰিছে এই নিয়োগত জুনিয়ৰ টেকনিকেল ইঞ্জিনিয়াৰ
এছিষ্টেণ্ট টেকনিকেল মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰকে ধৰি বিভিন্ন পদ অন্তৰ্ভুক্ত কৰা হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে সংস্থাটোৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। নিৰ্বাচিত প্ৰাৰ্থীসকলে পদ অনুসৰি প্ৰায় 40,000ৰ পৰা 1,10,000 টকালৈকে মাহিলী দৰমহা লাভ কৰিব। আবেদন কৰাৰ পূৰ্বে শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, আবেদন মাচুল আৰু অন্তিম তাৰিখ চৰকাৰী বিজ্ঞাপনত ভালদৰে পৰীক্ষা কৰিবলৈ প্ৰাৰ্থীসকলক অনুৰোধ জনোৱা হৈছে। এই নিয়োগে অভিযান্ত্ৰিক আৰু কাৰিকৰী ক্ষেত্ৰৰ চাকৰি বিচৰা যুৱক যুৱতীসকলৰ বাবে এক উল্লেখযোগ্য সুযোগ হিচাপে বিবেচিত হৈছে। জাপানত 7.1 প্ৰাবল্যৰ ভূমিকম্প, ছুনামি সতৰ্কতা জাৰি। আন্তঃৰাষ্ট্ৰীয় খবৰ। জাপানৰ দক্ষিণাঞ্চলীয় কিউহু অঞ্চলত ৰিক্টাৰ স্কেলত 7.1 প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্প সংঘটিত হৈছে। ভূমিকম্পৰ পিছতে জাপানৰ বতৰ সংস্থাই উপকূলীয় অঞ্চলসমূহৰ বাবে ছুনামি সতৰ্কতা জাৰি কৰিছে। ভূমিকম্পৰ জোকাৰণি বহু দূৰলৈ অনুভূত হয় আৰু প্ৰশাসনে উপকূলৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনায়। উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন সেৱাসমূহ তৎক্ষণাত মোতায়েন কৰা হৈছে। এতিয়ালৈকে ক্ষয়ক্ষতি আৰু হতাহতৰ সম্পূৰ্ণ তথ্য প্ৰকাশ হোৱা নাই যদিও পৰিস্থিতিৰ ওপৰত জাপান চৰকাৰে নিবিড়ভাৱে নজৰ ৰাখিছে আৰু আফটাৰ শ্বকৰ আশংকাত ৰাজ্যক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। কমনৱেলথ গেমছত ভাৰতলৈ ৰূপৰ পদক। দীঘল জাপত উজ্জ্বল মুৰুলী শ্ৰীশংকৰ। খেলৰ খবৰ। গ্লাছগোত অনুষ্ঠিত হৈ থকা 2026 কমনৱেলথ গেমছত ভাৰতৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিলে এথলীট মুৰুলী শ্ৰীশংকৰে। পুৰুষৰ দীঘল জাম্প প্ৰতিযোগিতাত তেওঁ 8.9 মিটাৰ জাঁপ মাৰি ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ আৰম্ভণিতে কেইবাটা ৰাউণ্ডত তেওঁ আগস্থান দখল কৰি ৰাখিছিল যদিও শেষত জামাইকাৰ টাজা গেইলে 8.15 মিটাৰ জাপেৰে সোণৰ পদক লাভ কৰে। মুৰুলী শ্ৰীশংকৰৰ এই সফলতাই কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা আৰু বৃদ্ধি কৰিলে। ভাৰতীয় ক্ৰীড়াপ্ৰেমীসকলে এই সাফল্যক আদৰণি জনোৱাৰ লগতে আগন্তুক ইভেণ্টসমূহতো ভাৰতীয় খেলুৱৈসকলৰ পৰা অধিক পদকৰ আশা প্ৰকাশ কৰিছে। ইতিবাচক খবৰ। বানৰ সময়ত মানৱতাৰ অনন্য নিদৰ্শন। আজিৰ শেষৰ খবৰটোত এক ইতিবাচক খবৰ। অসমৰ বিভিন্ন প্ৰান্তত বানপীড়িত লোকসকলৰ সহায়ৰ বাবে অসংখ্য যুৱক যুৱতী, স্বেচ্ছাসেৱী সংগঠন, মহিলা দল আৰু সামাজিক অনুষ্ঠান আগবাঢ়ি আহিছে। বহু ঠাইত নিজৰ সামৰ্থ্য অনুসৰি খাদ্য, কাপোৰ, ঔষধ, শিশুৰ খাদ্য আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰাৰ লগতে উদ্ধাৰ অভিযানতো সহযোগিতা আগবঢ়োৱা হৈছে। এই মানৱীয় পদক্ষেপে সমাজত সহমৰ্মিতা, একতা আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। দুৰ্যোগৰ এই কঠিন সময়ত মানৱতাই যে সৰ্বশ্ৰেষ্ঠ শক্তি, সেই কথাকে পুনৰ এবাৰ প্ৰমাণ কৰিছে এই সহায়ৰ হাতবোৰে। আৰু এই আছিল আজিৰ দিনটো উল্লেখযোগ্য কেইটামান বাতৰি। অধিক খবৰৰ বাবে চাই থাকক PB নিউজ অসম। নমস্কাৰ।